নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি আমাৰ যেটো নতুনকৈ দিলে ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ এণ্ড এক্সাইজ কনষ্টেবল, মানে আমাৰ আবকাৰী বিভাগৰ সহকাৰী পৰিদৰ্শক আৰু কনষ্টেবল, এইটো নতুনকৈ পোষ্ট দিছে। আজি 12 তাৰিখে দিছে পোষ্টটো। চাওঁচোন কি দিছে। প্ৰথমতে আমি এইটো কি দিছে, এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, মানে যেটো সহকাৰী পৰিদৰ্শক দিছে, আৰু কি দিছে, এক্সাইজ কনষ্টেবল দিছে। প্ৰথমতে চাওঁচোন এই এছিষ্টেণ্ট ইনস্পেক্টৰটো চাব। ইয়াৰে কি আছে, আপোনাৰ যেটো বেছ স্কেল আছে সেইটো হ'ল 14,000 পৰা 49,000 লৈ, আৰু পে বেণ্ডটো ইয়াতে আমি চাম। ইয়াতে যেটো এছিষ্টেণ্ট ইনস্পেক্টৰ আছে তাৰ কাৰণে আমাৰ যেটো গ্ৰেড পে আছে 6,200 আছে, আৰু তাৰ পোষ্ট আছে কিমান, 44টা পোষ্ট আছে, 44টা পোষ্ট আছে। তাৰে কেইটা আছে আনৰিজাৰ্ভ আছে 20টা আছে, 14টা মেলৰ কাৰণে আৰু 6টা ফিমেলৰ কাৰণে, মানে মহিলাৰ কাৰণে। আৰু OBC SC ST এইবিলাকো চাব পাৰে আপোনালোকে। ইয়াতে ৰিজাৰ্ভেশ্যন লিষ্টটো দিয়া আছে। আপোনাৰ যেটো এছিষ্টেণ্ট ইনস্পেক্টৰ আছে তাৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন হৈছে আপুনি হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, মানে 12 পাছ কৰিব লাগিব। এতিয়া আমি এক্সাইজ কনষ্টেবলটো চাম। ইয়াৰ কি আছে, গ্ৰেড পে আছে 5,000, আৰু যেটো স্কেল আছে 14,000 পৰা আৰম্ভ কৰি 49,000 লৈকে তো একে থাকিব। ইয়াতে অলপ পোষ্টৰ সংখ্যা বেছি আছে। ইয়াতে পোষ্ট আছে কিমান, টোটেল পোষ্ট আছে 159, ইয়াৰে আনৰিজাৰ্ভ আছে 72, আৰু ইয়াতে যিবিলাক আছে আপোনালোকে দেখা পাইছে, আনৰিজাৰ্ভ পুৰুষৰ কাৰণে আছে 51 আৰু ফিমেলৰ কাৰণে আছে 21, আৰু ইয়াতে আপোনালোকে বাকী যিবিলাক ৰিজাৰ্ভেশ্যন আছে এইবিলাকৰ দেখা পাইছে। এতিয়া আমাৰ যেটো কনষ্টেবলৰ কাৰণে তাৰ কাৰণে কিমান লাগে, মিনিমাম মেট্ৰিক পাছ কৰিলে হ'ল, আৰু SLC বা তাৰ সমান যিকোনো এটা যদি আছে তেনেকুৱা এটা হ'লে হ'ল। আৰু এতিয়া চাওঁচোন এইবিলাকৰ কি আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিছে। আমাৰ নেশ্যনেলিটি প্ৰথমতে কি ইণ্ডিয়ানটো হ'বই লাগিব, এইটো কথাই নাই, কিন্তু কি তাৰ লগতে আমাৰ অসমৰ অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব লাগিব, আৰু তেওঁলোকৰ নামবিলাক, আপোনালোকৰ নামবিলাক কি হ'ব লাগিব, অসমৰ যিকোনো এখন এক্সচেঞ্জ অফিচত ৰেজিষ্টাৰ কৰা থাকিব লাগিব। আৰু বয়সটো দিছে 18 পৰা 38 বছৰলৈকে। দুয়োটাৰ কাৰণে একেই, আৰু আপোনালোকে ইয়াতে দেখা পাইছে কিমানৰ পৰা কিমান ডেটটো ধৰি দিছে, তো মেক্সিমাম ফিট হ'ব ইয়াতে। আৰু ৰিলেক্সেশ্যন যেটো আছে আৰু আপোনালোকে SC ST হিচাপে দি দিছে। এতিয়া চাওঁচোন ফিজিকেল ষ্টেণ্ডাৰ্ড কি দিছে। ফিজিকেল ষ্টেণ্ডাৰ্ড এছিষ্টেণ্ট ইনস্পেক্টৰ আৰু যিবিলাক কনষ্টেবল আছে একেই আছে। ইয়াতে যেটো আমাৰ হাইট দিছে, জেনেৰেল OBC MOBC SCৰ কাৰণে দিছে কিমান, পুৰুষৰ কাৰণে 162.56 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে মানে মহিলাৰ কাৰণে 154.94 চেণ্টিমিটাৰ, আৰু SC ST প্লেন আৰু হিলছৰ কাৰণে কিমান আছে, মেলৰ কাৰণে আছে 160.02 চেণ্টিমিটাৰ, আৰু ফিমেলৰ কাৰণে আছে 152.40 চেণ্টিমিটাৰ। আৰু কি আছে ফিজিকেল ক্ৰাইটেৰিয়া, আৰু অনলি মানে কি এইটো পুৰুষৰ কাৰণে আছে অনলি। আপোনাৰ যেটো বুকু ফুলাই দিলে কিমান হ'ব লাগিব, জেনেৰেল OBC MOBC মানে ST হিলছ বাদ দি যিখিনি আছে তেওঁলোকে নৰ্মেলি যদি বুকু থিয় হৈ থাকে, নৰ্মেলি বুকুৰ জোখ হ'ব লাগিব 80 চেণ্টিমিটাৰ, আৰু যদি ফুলাই দিয়ে তেতিয়া হ'ব লাগিব 85 চেণ্টিমিটাৰ। আৰু হিলছৰ কাৰণে কিমান আছে, নৰ্মেলি 78 চেণ্টিমিটাৰ, আৰু ফুলাই দিলে হ'ব লাগিব 83 চেণ্টিমিটাৰ। আপোনালোকে মনত ৰাখিব, ইয়াতে কি ছোৱালীৰ কিন্তু কি চেষ্টত দিয়া নাই এইটো। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড কি দিছে, আপোনাৰ কি লক নি থাকিব নোৱাৰিব, মানে কেনেকুৱা আপোনাৰ জোৰা আঁঠু, এইটো দেখা পাইছে আপোনালোকে, এইটো জোৰা আঁঠু আপোনালোকৰ, এইটো হ'ল নৰ্মেল আঁঠু আৰু এইটো হ'ল জোৰা আঁঠু। এনেকুৱা থাকিলে কি হ'ব, আপুনি ৰিজেক্ট হ'ব। তাৰপিছত কি দিছে, ফ্লেট ফুট। ফ্লেট ফুটটো কেনেকুৱা, এইটো চাওক। আমাৰ নৰ্মেল যেতিয়া আমি থিয় হৈ থাকোঁ আপোনালোকে দেখা পাব, নৰ্মেল মানুহৰ ভৰিত কি থাকে, এনেকুৱা এটা আঁচ থাকে, আৰু যিবিলাকৰ অলপ ভৰিটো ফ্লেট ফুট তেওঁলোকক এনেকুৱা থাকে, মানে কি ভৰিটোৰ তল সমান থাকে, এইবিলাক কি একচেপ্ট নহ'ব। আৰু কি দিছে, স্কুইণ্ট ইন আইজ, আপোনালোকে চকুত যদি আপোনাৰ নৰ্মেল চকুটো কেনেকুৱা থাকে, এনেকুৱা থাকে, আৰু যদি কাৰোবাৰ চকুটো এনেকুৱা থাকে, ধৰক আমি কি নৰ্মেলি চাই থাকিলে কি এটা চকুত ঠিকে থাকে আৰু এটা চকু বেলেগ এটা ডিৰেকশ্যনত থাকে, বা এনেকুৱা যদি যিকোনো এটা হয় আপোনালোকৰ একচেপ্ট নহ'ব, এনেকুৱা হ'লেহে চলিব। তাৰপিছত কি দিছে, আনচাউণ্ড মাইণ্ড, মানে কিছুমানৰ ধৰচোন মেণ্টেলটো ইমান ষ্টেবিলিটি নহয়, তেওঁলোকে হ'ব নোৱাৰিব ষ্টেমাৰিং। ষ্টেমাৰিং হ'ল
যিবিলাকৰ কথা কোৱাত প্ৰব্লেম থাকে, স্পীচ প্ৰচেছিঙত প্ৰব্লেম থাকে, তেওঁলোকেও হ'ব নোৱাৰিব। স্কিন ডিজিজ, ছালৰ ৰোগ থাকিব নোৱাৰিব। আৰু তেওঁলোকৰ কি হাই কালাৰ ভিজন থাকিব লাগিব, মানে বস্তু এটা ভালকৈ চাব পাৰিব লাগিব, কালাৰ চালাৰ উল্টা পুল্টা যাতে নহয় তেনেকুৱা হ'ব লাগিব। ভেৰিকজ ভেইন, এইটো কি হ'ব আপোনাৰ যদি কিছুমানৰ গাত দেখাব এনেকুৱা আছে, আমাৰ যিবিলাক হীৰা আছে এনেকুৱা আছে, এইটো মানে কি এইটো আৰু টেম্পৰাৰী ডিছকুৱালিফিকেশ্যন দিছে। তেওঁলোকে যদি থাকে তেওঁলোকৰ পিছত চাব, তেওঁলোকৰ গুড মেণ্টেল হেল্থ চাব, বডিলি হেল্থ চাব, এইবিলাক থাকিব লাগিব। আৰু তেওঁলোকৰ কি হ'ব লাগিব, এইবিলাক যে বেমাৰ আছে কিছুমান ডায়েবেটিছ, হাৰ্নিয়া, পাইলছ, ৰেছপিৰেটৰী চিণ্ড্ৰম, মানে উশাহ নিশাহৰ প্ৰব্লেম, এইবিলাক থাকিব নোৱাৰিব। আপোনালোকে ক'ৰ পৰা এপ্লাই কৰিব এইটো গম পাইছে, SLBPR ইয়াৰ পৰা কৰিব পাৰি, এই ৱেবছাইটৰ পৰা কৰিব। আপোনালোকৰ 16 তাৰিখৰ পৰা এপ্লাই হ'ব এইটো। আৰু এইটো আপোনালোকে কি হ'ব, অল চেণ্টাৰ্ছ উইল হেভ টু এপিয়াৰ ফৰ, সকলোৱে কি হ'ব লাগিব, আপোনালোকে PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব লাগিব। আৰু ৰিটেন হ'ব, এইটো মানে কি হ'ব, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, বা আৰু আপোনালোকৰ যিটো লোকেলি ৰেঞ্জ আছে ৰেঞ্জ ৱাইজ হ'ব, বা গুৱাহাটীত হ'ব, মানে মুঠতে আৰু আপোনালোকৰ কেণ্ডিডেট চাই কৰিব, গুৱাহাটীতো কৰিব পাৰে, বেলেগ ঠাইত কৰিব পাৰে, তেওঁলোকে নিজা ইচ্ছামতে কৰি দিব কেণ্ডিডেট চাই। আৰু কিছুমান চাওক, এতিয়া আৰু নৰ্মেল পাছপৰ্ট চাই সেইবিলাক চাই ল'ব পিছত আপোনালোকে, মই মেইনখিনি কৈ দি আছোঁ আপোনালোকক। আৰু আপোনালোকে কি ইয়াতে EWS যিটো ইকনমিক উইকাৰ ছেকশ্যন আছে, এইটো চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ কি আছে, ৰিজাৰ্ভেশ্যন আছে, আহকচোন আৰু অলপ কিবা আছে, ৰেজিষ্টেণ্ট ইনস্পেক্টৰ আছে। আপোনালোকে যি পৰীক্ষাৰ পেটাৰ্ণ, চিলেকশ্যনৰ প্ৰচিডিউৰটো কি হ'ব, প্ৰথমতে আপোনালোকক ৰিটেন টেষ্ট হ'ব, এইটো আপোনালোকৰ কি গুৱাহাটীতে হ'ব, বা এইটো ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ যিটো আপোনালোকৰ য'ত আপোনাৰ কাৰেণ্ট এড্ৰেছ আছে, ৰেচিডেণ্ট এড্ৰেছ আছে, তাতে হ'ব, তাৰ ৰেঞ্জত হ'ব। আৰু আপোনালোকৰ কি হ'ব, পৰীক্ষাৰ যিটো আছে, প্ৰথমতে বায়'মেট্ৰিক ল'ব আপোনালোকসকলে, পৰীক্ষা হ'ব 100 মাৰ্কৰ পৰীক্ষা হ'ব। তাত কি থাকিব, 100টা প্ৰশ্ন থাকিব, আৰু প্ৰত্যেক প্ৰশ্নৰ কাৰণে এটা প্ৰশ্নৰ কাৰণে 1 মাৰ্ককৈ থাকিব, আৰু তাত নিগেটিভ মাৰ্কিং থাকিব, হাফ মাৰ্কে, মানে কি আপোনাৰ যদি এটা প্ৰশ্ন ভুল হয় তেনেহ'লে আধা মাৰ্ক কাটিব, মানে দুটা যদি প্ৰশ্ন ভুল হয় আপোনালোকৰ তেনেহ'লে 1 মাৰ্ক যাব। ইয়াতে আপোনালোকৰ 100 মাৰ্কৰ ভিতৰত কেনেকুৱা কুৱেশ্যন আহিব, প্ৰথম ছেকশ্যন 3টা থাকিব। প্ৰথম ছেকশ্যনত থাকিব লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰিহেনশ্যন, মেটাৰ্ছ ৰিলেটিং হিষ্টৰী, মানে আপোনালোকৰ অসমৰ যিটো সাহিত্য আছে, কালচাৰ আছে, হিষ্টৰী আছে, এইবিলাকৰ ওপৰত থাকিব। অসম আৰু ভাৰতৰ দুয়োটাৰ ওপৰতে। জেনেৰেল নলেজ থাকব আপোনালোকৰ আপোনালোকৰ যিটো জেনেৰেল নলেজ আছে, আৰু কি লাগিব আপোনাৰ ডাৰ্ক ব্লু বল পেন লাগিব, বা আপোনাৰ কি লাগিব ব্লেক বল পেন হ'লে হ'ব। আৰু আপোনালোকৰ কি হ'ব, যিটো কেণ্ডিডেটছ, সেইটো যদি আপোনালোকৰ কি হয়, মানে আপোনাৰ যিকেইটা পোষ্ট আছে তাৰ 5 গুণ যদি বেছি হয়, তেতিয়া তেওঁলোকৰ বোথ মেল আৰু ফিমেল কল ফৰ, যদি 5 গুণ যিমানখিনিলৈকে হয়, ধৰক 10টা পোষ্ট আছে, তাৰ যদি 5 গুণ হয়, মানে 50টা হয়, সেই 50টালৈকেহে তেওঁলোকে কি কৰিব, যিটো ফিজিকেল টেষ্ট আছে সেইখিনি কৰিব, তাৰ ওপৰখিনি তেওঁলোকে আৰু নকৰে। আৰু আপোনালোকৰ যিটো ধৰকচোন আৰু এক্সট্ৰা কাৰিকুলাৰ থাকিব, সেইবিলাকত কিবা কিবি থাকিব, মাৰ্ক থাকিব, এইবিলাক পিছত আপোনালোকক কৈ আছোঁ। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকে এইটো কৈ দিলোঁ, সেই একে, দুয়োটাৰ কাৰণে একেই হ'ব। এতিয়া আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যিটো আছে, আপোনালোকক প্ৰথমতে কৈ দিওঁ, আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে, মানে হাইট, ৱেইট, এইবিলাক যদি চাব, তেতিয়া সেইবিলাকত কিন্তু কোনো মাৰ্কিং নাই, কিন্তু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যে আছে তাত মাৰ্কিং আছে। তাত কিমান মাৰ্কিং আছে, এইটো 40 মাৰ্কছ আছে। এইটো মেলৰ কাৰণে প্ৰথমতে চাম আমি, পুৰুষে কি কৰিব লাগিব, 1600 মিটাৰ দৌৰিব লাগিব, আৰু মহিলাই কিমান মিটাৰ দৌৰিব লাগিব, 800 মিটাৰ দৌৰিব লাগিব। আৰু লং জাম্প হ'ল পুৰুষৰ কাৰণে 335 চেণ্টিমিটাৰ মিনিমাম, আৰু মহিলাৰ কাৰণে 244 চেণ্টিমিটাৰ, এইটো মিনিমাম। আৰু 3টাকে চান্স দিয়া হ'ব জাম্প দিয়াৰ কাৰণে। প্ৰথমতে পুৰুষৰটো চাই আছোঁ, পুৰুষে কি কৰিব লাগিব, 1600 মিটাৰ দৌৰিব লাগিব, কিমান ছেকেণ্ডত, 450 ছেকেণ্ডত, মানে 7.5 মিনিট, আৰু 7.5 মিনিটত কৰিব লাগিব। আৰু এইটো আৰু লং জাম্পটো কিমান দিব লাগিব, আপুনি মিনিমাম 335 চেণ্টিমিটাৰ দিব লাগিব, আৰু যিটো আপুনি একেবাৰে দূৰত যাব সেইটো হ'ব। আৰু
সেইটো আপোনাৰ ধৰিব 3বাৰ চান্স দিয়া হ'ব এইটো। এতিয়া আপোনাৰ মাৰ্কিংটো কেনেকৈ দিছে 1600 মিটাৰ দৌৰৰ কাৰণে আপুনি যদি এইটো 300 ছেকেণ্ডৰ ভিতৰত আপুনি যদি দৌৰিব পাৰে মানে এক্সেলেণ্ট মাৰিব পাৰে তেতিয়া কি আপোনাক সম্পূৰ্ণকৈ 20 মাৰ্ক দিয়া হ'ব। যদি 300 ছেণ্টিমিটাৰৰ ভিতৰত 300 ছেকেণ্ডৰ ভিতৰত নোৱাৰে তাৰ যেতিয়া 300 ছেণ্টিমিটাৰ 300 ছেকেণ্ড পাৰ হৈ যোৱাৰ নেক্সট 30 ছেকেণ্ডত কি কৰিব আপোনাৰ তেওঁলোকে মাৰ্কবিলাক কাটি যাব। তাৰ পিছৰ 30 ছেকেণ্ডৰ কাৰণে কি কৰিব প্ৰত্যেক ছেকেণ্ডত 0.12 মাৰ্ক কাটিব। এনেকৈ মাৰ্ক কাটি থাকিব আপোনালোকৰ। কটাৰ পিছত ধৰক আপুনি 450 ছেকেণ্ডতকৈ 1 ছেকেণ্ডৰ বেছি লগাই দিলে আপুনি কি হৈ যাব ডিছকুৱালিফিকেশ্যন হৈ যাব। মুঠতে আপুনি এক্সেলেণ্ট মাৰিবই লাগিব। আৰু লং জাম্পৰ কাৰণে কেনেকুৱা আছে 335 ছেণ্টিমিটাৰ যাব লাগিব। 335 ছেণ্টিমিটাৰ হ'ল মিনিমাম। এইখিনি গ'লে আপুনি কি পাব 10 মাৰ্ক পাব। তাৰপিছত যদি 335 ছেণ্টিমিটাৰৰ ওপৰত আৰু 65 ছেণ্টিমিটাৰ যায় সেইখিনিৰ কাৰণে কিমান পাব 0.04 প্ৰত্যেক ছেণ্টিমিটাৰ পাব। এনেকৈ যদি আপুনি 500 ছেণ্টিমিটাৰলৈ যাব পাৰে তেতিয়া কি আপুনি সম্পূৰ্ণ মাৰ্ক পাব মানে 20 মাৰ্ক পাব। কিন্তু যদি আপুনি 500 ছেণ্টিমিটাৰ ওপৰত যায় তেতিয়া আপোনাৰ তাৰ কাৰণে এক্সট্ৰা মাৰ্ক নিদিয়ে। মেক্সিমাম আপোনাৰ 500 ছেণ্টিমিটাৰ যাব লাগিব। আৰু মহিলাৰ কাৰণে কি আছে 800 মিটাৰ কিমানত কমপ্লিট কৰিব লাগিব 240 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। আৰু আপোনালোকে মেক্সিমাম টাইম 240 ছেকেণ্ডে। লং জাম্পত যাব লাগিব 244 ছেণ্টিমিটাৰ যাব লাগিব। 3টা চান্স দিয়া হ'ব। সেই ঠিক একেই আছে আপোনালোকে ছোৱালীৰ কাৰণে যাব যেতিয়া দৌৰিব তেতিয়া 160 ছেকেণ্ডত যদি দৌৰিব পাৰে 20 মাৰ্ক পাব। আৰু তাৰপিছত এনেকৈ হিচাপটো আছে আপোনালোকে চাই ল'ব লগা হ'লে। তাৰপিছত ছোৱালীৰ লং জাম্পৰ কাৰণে কি আছে আপুনি মিনিমাম 244 ছেণ্টিমিটাৰ যাব লাগিব। 244 ছেণ্টিমিটাৰতকৈ যদি তলত আহে আপোনাক 1 মাৰ্কো দিয়া নহ'ব। আপুনি 244 ছেণ্টিমিটাৰৰ তলত আহিলে আপোনাক কি ডিছকুৱালিফিকেশ্যন কৰি দিব। আৰু যদি 244 ছেণ্টিমিটাৰ যাব পাৰে 10 মাৰ্ক পাব। আৰু যদি আপুনি মেক্সিমাম 389 ছেণ্টিমিটাৰ যাব পাৰে তেতিয়া আপুনি কিমান মাৰ্ক পাব 20 মাৰ্ক পাব। আৰু যদি 389 ছেণ্টিমিটাৰতকৈ বেছি যায় তেতিয়া আপোনাক মাৰ্ক নিদিয়ে। আৰু তেনেকৈ এইটো এক্সাইজ কনষ্টেবলৰহে একে আপোনালোকৰ আছে। মুঠতে ফিজিকেল যিখিনি আছে একে আৰু আপোনালোকে তাৰপিছত যদি আপোনালোকে আৰু এটা কি আছে যিকোনো এটা যদি ষ্টেজত মানে ফিজিকেল এফিচিয়েঞ্চি বা PSTত যিকোনো এটা যদি আপোনালোকৰ ফেইল হয় তেনেহ'লে আপোনালোকৰ কি কৰা হ'ব আপোনালোকৰ এইটো আৰু মানে ডিছকুৱালিফিকেশ্যন কৰি দিয়া হ'ব। আৰু আপোনালোকৰ কি কৰিব দিনৰ শেষত কি কৰিব আপোনালোকৰ যিখিনি আপোনালোকে পাইছে ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেল এফিচিয়েঞ্চি গোটেইখিনি বৰ্ডত কি আঁৰি দিব। আৰু আপোনালোকে যিখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেল এফিচিয়েঞ্চি যিখিনি দি আছে সেই সকলোবিলাক কি কৰিব তাৰিখ সহকাৰে তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিব যাতে আৰু কোনো উল্টা পুল্টা নহয়। তেওঁলোকে কৈছে এনেকৈ লিখিছে আৰু এনেকৈ। ৰিটেন টেষ্টত আপোনালোকে গমেই পাইছে এলিমেণ্টাৰী এটিমেণ্ট লাগিব কিবা কিবি লাগিব এইখিনিতো কৈ দিছোঁ আপোনালোকক গম পাব। আৰু এক্সট্ৰা কাৰিকুলাৰ মাৰ্ক কি তেওঁলোকে স্পটত লগে লগে বোলে মাৰ্ক নিদিয়ে বুলি লিখিছে ইয়াতে। তেতিয়া ভেৰিফিকেশ্যন কৰাৰ পিছত দিব। ইয়াতে চাওকচোন কি দিছে। প্ৰথমতে আপুনি যদি কি আছে হাই ছেকেণ্ডাৰী আপোনাৰ ৰিজাল্ট ভাল হয় আপুনি ভাল মাৰ্ক পাব। 45ৰ পৰা 59.99 মানে 60%ৰ তলত পালে কি 2 মাৰ্ক দিব। আৰু যদি 75%তকৈ ওপৰত পায় 5 মাৰ্ক দিব। আৰু যদি আপোনাৰ NCC C চাৰ্টিফিকেট আছে 3 মাৰ্ক পাব। B চাৰ্টিফিকেট থাকিলে 2 মাৰ্ক পাব। A চাৰ্টিফিকেট থাকিলে 1 মাৰ্ক পাব। মানে মুঠতে আপোনাৰ যিমানখিনি আৰু কোৱালিফিকেশ্যন আছে সেই হিচাপে আপুনি মাৰ্কখিনি এক্সট্ৰাকৈ পাই যাব। হোম গাৰ্ডো যিবিলাকে এডভান্স ট্ৰেইনিং লৈছে আৰু 4 বছৰত মানে 4 বছৰ বা তাতকৈ বেছিকৈ খাটিছে তেওঁলোকে কি 3 মাৰ্ক পাব। এনেকৈ পাই থাকিব। আৰু যিবিলাকে চিম্পলি বেছিক ট্ৰেইনিং পাছ কৰি এনেই খাটি আছে আৰু এক্সট্ৰা নাই তেওঁলোকে মাত্ৰ 1 মাৰ্ক পাব। আৰু স্পৰ্টছত আপোনালোকে চাইছে ইণ্ডিয়ান মানে যদি আপুনি কি কৰিছে ইণ্টাৰনেশ্যনেল লেভেলত গৈছে তেনেকুৱা কিবা খেলিছে আপুনি 4 মাৰ্ক পাব। এনে চাব আপোনালোকে এইখিনি। আৰু ডিষ্ট্ৰিক্ট লেভেলত গ'লে কি চিম্পলি 1 নম্বৰ পাব। আৰু কম্পিউটাৰ যদি আপোনালোকে MCA পাছ কৰিছে বা কম্পিউটাৰত আপোনালোকৰ কি আছে মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে 5 মাৰ্ক পাব। আৰু যদি আপোনালোকে চিম্পলি BCA পাছ কৰিছে বা কম্পিউটাৰ ছায়েন্সত বা ITত আপোনালোকৰ কি আছে বেচেলৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে কি পাব 4 মাৰ্ক পাব। আপোনালোকৰ যদি 2 বছৰ ডিপ্ল'মা আছে তেতিয়াহ'লে 3 মাৰ্ক পাব। 1 বছৰ ডিপ্ল'মা থাকিলে 2 মাৰ্ক। আৰু যদি কি থাকে 6 মাহৰ ডিপ্ল'মা থাকে
তেনেহ'লে একমত হ'ব। আপোনালোকে কিন্তু লক্ষ্য কৰিব এইবিলাক সকলো কিন্তু কি গভটৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব এই সকলো ডিগ্ৰীবিলাক। আৰু ফাইনেল মেৰিট লিষ্ট কেনেকৈ হ'ব এইটো আপোনালোকে গমেই পাব আৰু শেষত আপোনালোকে দিব আপোনালোকে। তো আপোনালোকলৈ কি থাকিলে শুভেচ্ছা থাকিলে আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক, ভালকৈ আপোনালোকে কষ্ট কৰক। আপোনালোকে দেখাই পাইছে কি যিমানখিনি আপোনালোকে এক্সট্ৰা কাৰিকুলাৰ দেখুৱাব পাৰিব, যিমানখিনি এক্সিলেণ্ট দেখুৱাব পাৰিব, যিমানখিনি ডিগ্ৰী চাৰ্টিফিকেট দেখুৱাব পাৰিব, সিমানখিনি আপোনালোকৰ মাৰ্কবিলাক বাঢ়ি যাব। আৰু এনেকৈ যিবিলাকৰ সকলোখিনি আছে তেওঁলোকেতো পোৱাত সহজ হৈ যাব। আৰু ইয়াতে যিহেতু দিছে বোলে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিব, তেনেহ'লে তাতে আমাৰ তেনেহ'লে নৰ্মেল মানুহৰ কাৰণে এটা আশা এটা আছে আৰু আমাৰ ভালকৈ পোৱাৰ কাৰণে। ধন্যবাদ।